নমস্কাৰ বন্ধু বান্ধৱীসকল, গধূলি সময়ত ওলাই আহিছিলোঁ এনে ৰাস্তাৰ ফালে ফুৰিবলৈ বুলি। আৰু এইফালে গাঁৱৰ ৰাস্তাৰ কাষে কাষে অকল বগৰী গছে, আৰু ভাবিলোঁ এইফালে এতিয়া বগৰী পাৰি অলপ আছো। বগৰী পাৰিব আহিলোঁ। গছজোপাত বগৰীয়ে দেখি নাই পোৱা। এইফালে পকা পকা বগৰী বুটলি আছো দেই। এয়া ছোৱালীৰ লগত এজনী বেটি দেখিছানে? এতিয়া বুটলি বুটলি খাবহে লাগিছে। এইফালে বগৰী এইকেইটা পালোঁ দেই। দেখিছানে ইমান ডাঙৰ মোনাটোত এইকেইটা বগৰী। গছজোপা দেখিছানে? চেহেৰাই নাই। সেইটো এটা ইমান ধুনীয়া বগৰী ওলাই পৰিছে, তাৰ একদম বহা জেগা পায়। বগৰী খাই বৈ ঘৰলৈ আহি আছোঁ দেই। এইফালে